ৰাতিপুৱা 11টা বজাত উঠিলোঁ, হোৱাটছআপটো খুলিলোঁ, এসোপা মেছেজ আহিছে, এনেকৈ চাই গৈছোঁ, ফটকৈ কোনোবা এজনে ক'লে দাদা চাবুৱালৈ নাহিলি। মোলো কি আছে চাবুৱা? বোলে গ্ৰন্থমেলা আছে। বোলো যাবই লাগিব। মোলো কেতিয়াৰ পৰা হ'ল? বোলে কালি পৰহি পৰা হৈছে, 2 দিন থাকিব। মই গুচি আহিলোঁ। মোৰ চকুকেইটা দেখিলে আপোনালোকে গম পাব, 4 দিনৰ মোৰ টোপনি মোৰ চকুতে এতিয়া ওলাই আছে। মোৰ বাৰে বাৰে চকুৰ পৰা পানী ওলাইছিলে, কিন্তু তথাপি মই আহিলোঁ। মই আচলতে ইয়াত বেলেগ একো অহা নাছিলোঁ। গ্ৰন্থমেলা বুলি ক'ৰবাত ক'লে মই দৌৰি পাই যাওঁ। আহিলোঁ, ঘূৰি ফুৰিছিলোঁ মাজে মাজে, কাৰণ বিপণীবোৰ চব মোৰ নিজৰ। তেওঁলোকক মই প্ৰতিখন গ্ৰন্থমেলাতে কওঁ। মই এটা প্ৰথম কথা ক'ম আপোনালোকক, অসমৰ ভিন্ন গ্ৰন্থমেলাত মই গৈছোঁ। গুৱাহাটীৰ পিছত আটাইতকৈ ভিৰ মই ইয়াত দেখিছোঁ। মোৰ আটাইতকৈ ভাল লাগিছে তাত। কোনো গ্ৰন্থমেলাত মই ইমান ভিৰ দেখা নাই আজিলৈকে। ছেকেণ্ড কথা, নিতুমণি দাৰ লগত মোৰ এটা অজীৱ সম্পৰ্ক আছে। মাতিছিলোঁ, মোৰ গ্ৰন্থখন যেতিয়া লাইফ অফ এ ড্ৰাইভাৰ উন্মোচন কৰিব বিচাৰিছিলোঁ, মই খুব আশা কৰিছিলোঁ, কাৰণ নিতুমণি দাক মোৰ ভাল লাগে। কেলে ভাল লাগে নাজানো, টিভিত দেখোঁ ভাল লাগে, ধুনীয়াকৈ কথা কয়, নিৰ্ভীক, ভাল লাগে। আৰু বাকী মোৰ নিতুমণি দাৰ লগত কোনো মতলব নাই। তেখেতক মাতিছিলোঁ, আহিম ক'লে, ৰৈ আছোঁ মানুহ নাই। এজন সাংবাদিক আহিলে মোৰ ওচৰলৈ, যে আমাৰ ছাৰে ফোন কৰিছে, কথা পাতক। ধৰিলোঁ, নিতুমণি দাই বড়োলেণ্ডত কিবা এটা খুব জৰুৰী কাম আছে, তাৰ কাৰণে তেওঁ যাবলগীয়া হ'ল। তেওঁ তেতিয়া তাৰ পৰা ফোন কৰি মোক কৈছে যে মই যাব নোৱাৰিলোঁ, আপুনি বেয়া নাপাব। মই কৈছোঁ হ'ব, তেনেকুৱা একো নাই দাদা, হ'ব। নাই, আপোনাৰ কাৰণে মই কিবা এটা গিফ্ট মোক সেইদিনা আপুনি বুলি মাতিছিলে। বোলে আপোনাৰ কাৰণে কিবা এটা গিফ্ট ল'ম, আপুনি 9:30 বজাত পোৱাকৈ মোৰ ষ্টুডিঅ' আহিব। হ'ব, কিবা এটা দিব চাগে আৰু মই ভাবিছোঁ। গ'লো, ভাবিছোঁ নিতুমণি দাক ওচৰৰ পৰা মোৰ আগেদি যেতিয়া আহিলে, মই তেখেতক কৈছোঁ যে মোৰ নোমবোৰ দাং খাই গ'ল। মই বোলো আপোনাক এনেকৈ টিভিত দেখিছিলোঁ, ভাল লাগে মানুহটো ডেট চল, কিন্তু এনেকৈ মুখৰ আগত পাম বুলি মই ভবা নাছিলোঁ। বোলে আহকচোন বুলি কৈ পেলাই ষ্টুডিঅ'ৰ ভিতৰত ভৰালে। দুনিয়াৰ লাইট গোটেই ওপৰত, মই কোনো জনমত দেখা নাই তেনেকুৱা। বহক, বহিবলৈ দিলে। তাক কৈছে এইটো এটা আমাৰ লাইভ প্ৰগ্ৰেম এটা চলিব, আমুক তামুক, এতিয়া তোমাৰ প্ৰশ্ন কেইটামান কথা সুধিম, তুমি উত্তৰ দিবা। মই সঁচাকৈ কৈছোঁ, তল ফালৰ পৰা কঁপনি উঠি আহিল। আমি নৰ্মেল মানুহ, আপোনাক যদি কথা ক'ব দিওঁ আপোনালোকে নোৱাৰে ক'ব। বেছিভাগ মানুহে নহয়, কাৰণ মই এতিয়া বহুত ক'লো কাৰণে পাৰিছোঁ। এতিয়া নোৱাৰোঁ, মই কপিছোঁ। মই যে মানুহটোৱে কিবা সুধিব, কাৰণ মই চিধা কথা মই প্ৰথমতে কৈছিলোঁ, মই সাহিত্যিক নহয়। মই অসমীয়া ভাষাৰ কাৰণে এটা শব্দও মোৰ সেই কিতাপখনত নাই। মই লিখিছিলোঁ কিবা ড্ৰাইভাৰসকল প্ৰব্লেমৰ কথা লিখি ফেচবুকত মানুহে বাবা ক'লে, হাই ক'লে, লাইক দিলে, ৰুপ দা ফ্ৰেণ্ড ৰিকুৱেষ্ট মেছেজ একদম হাই। মই লিখি আছোঁ, মোৰ কি মতলব আছে? পিছত গৈ কিতাপ ওলালে, কিতাপখনে কেনেকৈ ইমান বিক্ৰী হ'ল, আজি ইণ্ডিয়াত ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। কম যিমান আঞ্চলিক ভাষাত বোলে কিতাপ ওলাইছে, হায়েষ্ট বিক্ৰী হোৱা কিতাপ এইবাৰো বিক্ৰী হৈ আছে। মই নাজানো, মই ইয়াত সঁচা কথা কৈছোঁ। নিতুমণি দাৰ লগত যেতিয়া মই প্ৰগ্ৰেম কৰিছিলোঁ, প্ৰগ্ৰেমৰ মাজত মই নিতুমণি দাক কৈছোঁ যে আপুনি ওচৰতে যাতে মোৰ নোম দাং খাই গৈছিলে, মানে মোক কেনেকুৱা লাগিছে আপোনাক মই বুজাব পৰা নাই। সেইটো ৰেকৰ্ডিং মোৰ ওচৰত এতিয়াও আছে, তাৰ ভিডিঅ'টো। তেখেতৰ সেই ভিডিঅ'টো ইমানেই চলিলে, মই এৰাতিৰ ভিতৰত হিৰ' হৈ গ'লোঁ। তাৰ ঠিক আগৰ ওচৰত মোৰ প্ৰণৱ বৰদলৈৰ লগত এটা হৈছিলে। এই দুটা প্ৰগ্ৰেমত মই একেদিনা অসমৰ হিৰ' হৈ গ'লোঁ, আৰু যিটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ কাল হৈছে। আপোনালোকে বিশ্বাস কৰিব, দুদিনমান আগত গৈছিলোঁ নিতুমণি দা, পাঞ্জাৱৰ পৰা মই ভাৰত বেঞ্চত 2খন গাড়ী আহিছিলোঁ। তাৰ মই ফটো বনালোঁ, ভিডিঅ' বনালোঁ, গাড়ী চাড়ী চলাই থকা ফটো দি দিলোঁ ফেচবুকত। গোটেই দুনিয়াৰ মানুহে গম পালে হালধীয়া ৰঙৰ তনুজ বাছ লৈ ৰূপম আহি আছে। কালি দিনত মই আহি আছোঁ ৰাস্তাইদি, মোৰ হেণ্ডিমেন বহি আছে। ফাৰ্ষ্ট গাড়ী 2খন আহিলে, আগত ৰখালে, মই ৰখিলোঁ, দুৱাৰ খুলিলোঁ, আৰু ফটো মাৰোঁ, চেল্ফি। বোলে আপোনাক ৰৈ আছোঁ অথনিৰ পৰা, আপুনি আহিব বুলি। য়েল্ল' কালাৰ গাড়ী দেখি পেলাই আমি খেদি আহিছোঁ। 10টা নে 15টা জেগাত মোক কালি ৰখালে। মই 11টা বজাত পোৱা মানুহটো ৰাতি 3টা বজাত মই ঘৰ পাইছোঁ, 8টা বজাত। এনেকুৱা কথাও হয়। কিন্তু আজি যে মোক আপোনালোকৰ মাজত এই জনপ্ৰিয়তাটো যে মই পালোঁ, তাত নিতুমণি দাৰো আছে, তেখেতে যিখিনি কথা কৈছিলে। এতিয়া নিতুমণি দাই কথা কৈ থাকোঁতে না কিতাপ চাইছে, না কিবা চিনি কথা এটা মানুহে কেনেকৈ জানে? আৰু প্ৰতিটো কথা আমিও জানো। জনা কথাটো প্ৰকাশ কৰাটো বৰ টান কাম। তেওঁ ইমান বছৰ টিভিত বহি এনেই বকি থকা নাই। অভিমত বা যিমানেই তেওঁ প্ৰগ্ৰেম কৰিছে, তেওঁৰ ভিতৰত আছে এনেকুৱা মানুহ আমাক আৰু লাগে, যি নিৰ্ভয়ে কথা ক'ব পাৰে। আমি ভয়হীন হ'ব লাগিব। ভয়হীন মানে কি? শুদ্ধ পথত থাকে আমি মানুহক কথা ক'ব পাৰিব লাগিব, যিটো মই নিতুমণি দাৰ গাত দেখোঁ। আজি মই ইয়াত ঘূৰি ফুৰিছিলোঁ, এনেই আহিছিলোঁ। কোনোবাই ক'লে, ইয়াত এনাউন্স কৰিলে বোলে নিতুমণি আহিব ইয়াত, এনেকুৱা প্ৰগ্ৰেম আছে। মই আহিলোঁ, কমিটিক সুধিলোঁ, তেওঁলোকে মোক চিনি পোৱা নাই মই কোন।
বোলে এনে ঋতুমণি দা আহিছে ক'ত কেলে বোলে বোলে ক'ত আছে নে মানুহটো সেই তাত বহি আছে বোলো মই ঠিক আছে থেংক ইউ ক'লো মই জাষ্ট ঋতুমণি দাক মানে কিমান ওচৰত পাই হাই হেল্ল ক'বলৈ গ'লো মোক ধৰি পালি হেৰি পেলাই ষ্টেজত বহালে একচুৱেলি মোৰ ইমান কি নহয় এইকেইটা মানুহৰ লগত মই তাত বহালো মোৰ ভাল লগা নাই বহি মই একদম কমফৰ্টেবল ফিল কৰা নাই বা একদম অন্তৰৰ পৰা কৈছো মই এইটো যুদ্ধ মোৰ হোৱা নাই মই কৈছিলো কেইদিনমান আগত মই ফেচবুকত লিখিছিলো সাহিত্যিক যে ৰাইটাৰ বুলি আজি দুদিনমান আগত মই পেজত লিখিছিলো এজন মানুহ এখন কিতাপ লিখিলে সাহিত্যিক নহয় এজন মানুহে এখন কিতাপ লিখিলে ঔপন্যাসিক নহয় তাৰ বাবে লাগিব ঔপন্যাসিক বা সাহিত্যিক হ'ব কাৰণে এজন মানুহক লাগিব প্ৰচুৰ অধ্যয়ন প্ৰচুৰ সাধনা ভাষাটোৰ প্ৰতি খুব বেছি মৰম শ্ৰদ্ধা যিবোৰ মোৰ হাতত এতিয়ালৈকে ইমানখিনি হোৱা নাই মই হ'ম ঔপন্যাসিক মই সাহিত্যিক হ'ম 15-20 বছৰ আৰু লাগিব অলপ বয়স হওক মোৰ ল'ৰা ছোৱালীবোৰক বিয়া দিব পৰা হওঁ তেতিয়ালৈকে মই সাহিত্যিক হ'ম কিন্তু মই কথা দিলোঁ মই বহুত কিতাপ লৈছোঁ এতিয়া খুব কিতাপ লওঁ খুব পঢ়িছোঁ মই কিতাপ আৰু মই চাবুৱাত যে এই প্ৰগ্ৰেমটো হ'ল মোৰ দিল খুচ হৈ গৈছে আপোনালোকক দেখি ইমান মানুহ এনেকুৱাকে প্ৰতি বছৰে হওক আৰু এখনেই নহয় 2-3খন হ'ব লাগে বছৰত